নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আপোনালোকক দেখুৱাবলৈ গৈছোঁ আমাৰ গাঁৱৰ ধাননি পথাৰ, নদী আৰু আমাৰ চব্জি বাৰীত কি চব্জি আনিবলৈ গৈছোঁ তাকে দেখুৱাম। আহকচোন ভিডিঅ'টো চাওঁ। এতিয়া আমি পালোহি আমাৰ নদীলৈ নামি যোৱা গৰাটো। এতিয়া গৰাটো পাৰ হৈ আমি পামগৈ নদীখন। নদীখন পাৰ হৈ আকৌ এতিয়া আমি উঠিব লাগিব গৰাটোৱেদি ওপৰলৈ। গৰম দিনত পথাৰখন পাৰ হৈ আহি এই গৰাটোত থাকিবলৈ খুব ভাল, একদম ঠাণ্ডা লাগি থাকে গাটো, ধুনীয়া লাগে দেখোন। এতিয়া পালোহি নদীখন পাৰ হৈ এতিয়া গৰাটো উঠি ওপৰত ধাননি পথাৰ আছে। ধাননি পথাৰ পাৰ হৈ পিনি আমি পামগৈ আমাৰ চব্জি বাৰী। এয়া চাওক, সোণালী ধাননি পথাৰখন ধুনীয়া হৈ আছে। এইফালে কেছেটৰ ৰিল লগাই থৈছে, পলিথিন লগাই থৈছে টুনি চৰাই নাহিবলৈ। এয়া প্ৰথমতে আহি পিনি মই বাৰীত সোমাই প্ৰথমতে জুইয়ে লগাই ল'লোঁ। হাবি গোটেই জাবৰ হৈ আছিলে, এইখিনি চাফা কৰিব লাগে। আজি আকৌ আৰম্ভ কৰিছোঁ নতুনকৈ ছাগলী লগাবলৈ জেগা উলিয়াবলৈ। এয়া জুই জ্বলাইছোঁ, দেখিছে আপোনালোকে। এইটো এৰিয়াত ছাগলী লগাব লাগিব। ওপৰডোখৰ লগোৱা আছে, এতিয়া তলৰডোখৰ লগাব লাগিব। এইডোখৰতে জুই দিছোঁ। এয়া 2 বছৰ আগত লগোৱা পুলিবিলাক ভালদৰে পাত ছিঙিবলৈ হৈছে আৰু আকৌ তলৰ চাৰ্টবিলাক লগাব লাগিব। এতিয়া জুই দিয়া হৈছে, চাব পাৰে আপোনালোকে। আজি চাওক, আদা উঠাইছোঁ নতুনকৈ। আদা গছে খালি গৈছে। এইটো আদা এতিয়া আদা উঘলা কাম হৈ গ'ল। এতিয়া ঘৰলৈ যাব লাগে আদা লৈ। আজি আদা ইমানটোৱে পালোঁ। এতিয়া ঘৰলৈ গৈ থাকোঁ। টাটা, বাই বাই।